মই জোনালী মই চৰাই হয় নীলা আকাশখনত উৰি ফুৰিব বিচাৰো অসমীয়াই সেউজীয়া চুলিতাৰি হিৰে হিৰে নাচি বাগি ঘূৰি ফুৰিব বিচাৰো মই এই জোনালী ৰাংঢালী মনক ৰঙীন সপোনেৰে পুৰাব বিচাৰো মই অসম দেশৰ ছোৱালী মই জোনালী সদায় নাচি বাগি কৰো ধেমালি না 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 ঐ ৰূপালী বা বঢ়িয়া ঐ মোৰ নাম ৰূপালী নহয় জোনালী ঐ জোনালী বা কি সুন্দৰ জোনালী বা ঐ ৰূপালী কি হল মায়ে ঘৰত মাতিছে কিয় তোক ভালকৈ এটা চুমা খাবলৈ ও জোনালী বা ঘূৰি আহিছে পলা 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 ও জোনালী বা ঘূৰি আহিছে পলা 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 ধৰিব লগা হয় কথা কিন্তু ভিখন হৈ যাব মা তুমি আগেকে যোৱা না মই পিছে পিছে গৈ আছো নহয় মই তোক ইয়াত আহিবলৈ কৈছো আহিবি না এতিয়া মা তুমি যোৱা না আৰু পালি আছোন তাক আজি ভালকে হাকা দিম ও মা আহিব নালাগে গৈছো ৰব আ মোক কিন্তু নামাৰিব নামাৰো বল আজি ঘৰত এখাকা ভালকে দিম ও মা দুখ পাইছো ও মা এৰি দিলি কি আটাই জোনালী ও মা মই ঘৰলৈ গৈ আছো তোমালোক আহা ৰূপালী বেগেনে বলা মা বাৰ লগতো যে কি যে হ'ব একো নহয় ল'ৰা ছোৱালীৰ লগত খেলি কি যে পাই তাইহে জানে আহা জলদি আহা জোনালী জোনালী ও জোনালী বা ৰচোন ঐ ভণ্টি ৰবছো কি হল তাড়াতাড়ি কক মোৰ ৰৈ থকাৰ টাইম নাই তো মহাজনৰ ঘৰ আৰু কিমান দূৰ হয় মই হিচাপ নাজানো কিন্তু সিধাই গৈ থাকক পাই যাব সিধাই গৈ থাকিলে পাম বুলি মই জানো ৰ কিন্তু তেনেহলে গৈয়ে থাকক পাই যাব ও দা খুটু মহাজনৰ ঘৰলৈ ইয়াৰ পৰা কিমান দূৰ হিচাপ কৰি যাব দ্বিতীয়বাৰ আহিলে তেন কাকৰ দুখু ডাকে হ'ব এই পাগল ছোৱালী কৰবা আমাৰ একো হোৱা নাই নহয় ঘূৰি ক'ত কি হোৱা দেখিলে আপুনি নাই মানে ঘূৰি আমাৰ ঘৰত এটা বৰ মৰম লগা পোৱালি হৰাইছে কিহৰ পোৱালি কিহৰ পোৱালি ক'ব মেকুৰী পোৱালি মেকুৰী পোৱালি মেকুৰী তহঁতৰ ঘৰৰ মেকুৰী পোৱালিটো তাৰমানে আমাৰ লগতে আছে এডাল কি দেখিছা এডাল দেখিছো লগতে আপোনাক পিঠিও পাতি দিছো আপুনি যি ইচ্ছা তাকে কৰক মাথো এবাৰ আপোনাৰ মেকুৰী পোৱালিটো চাব দিয়ক মানে ইমান অকাই বকাই কথা কৈ থাকিব নালাগে খুৰীক চিধা চিধি কৈ দে নিকু তই ঠিকে কৈছ খুৰী মই বিচৰা মৰম লগা মেকুৰীৰ পোৱালিটো আন কোনো নহয় আপোনাৰ ছোৱালীজনীয়ে মোৰ বৰ পচন্দ আগতে গম পাইছো তই কেইটামান গৰু খুৰী মোক পিটাম দিয়াৰ আগতে মোৰ পৰিচয়টো লৈ লওক
মই দুখন গাড়ীৰ মালিক মোৰ ঘৰ পকী কৰা আপোনাৰ জীয়াৰে বহুত দুখত থাকিব আজি মই অ খুৰী অলপ চিন্তা কৰি চাব মোৰ দৰে ল'ৰা কিন্তু সহজতে নাপাব দেই ঐ এই কিয় খাই আছা বলা ছোৱালীটোক মই বিয়া কৰাব লাগিব বিৰাট পচন্দ হৈছে ছোৱালীটো পতিব মই যেনে তেনে পটাম আৰু ভালে পটাবাই লাগিব ছোৱালীটোক মই পটাম বুলি কৈছো নহয় কিবা কৰি হ'লেও পটাব লাগিব ঐ কিমান চাই থাকা ফটোখন বল ইহঁতৰ ঘৰ পাবৰে হ'ল ঐ তই কি গম পাবি প্ৰেমত পৰা নাইতো এদিনাখন প্ৰেমত পৰিবি এদিনাখন বুজিবি প্ৰেম কি বস্তু তোৰ লগতো কি যে হ'ব এজনে ফটোকে চাই থাকাচোন নোৱাৰো তাইৰ ফটো এদিন নেদেখিলে মই থাকিব নোৱাৰো ক'ত যে কি কৰি আছে তাই এতিয়া বাবুল দা ক'ত যা তোমাকে বিচাৰিছিলোঁ জোনালী কিয় তোমাৰ ৰংঢালী মনক ৰঙীন কৰিবলৈ মানে জোনালী তোৰ সপোন আকাশ চুবলৈ বেছি দূৰ নাই অ বাবুল দা চিধা চিধি কওক না মই ইমান অকবকা কথা বুজি নাপাওঁ ঐ পাগলী তই আৰু অভিনেত্ৰী হৈ গলি বাবুল দা গাঁৱৰ আনবোৰৰ দৰেও আপুনিও মোক প্ৰেৰণা দিব আৰম্ভ কৰিলা ন তোমাৰ বিশ্বাস হোৱা নাই ন ৰবা বাবুল দা এতিয়া মই আহোঁ দেই পাছত কথা হ'ম এই জোনালী কি হ'ল বাবুল দা এতিয়া মই আহোঁ মায়ে আমি দুয়োকে এনেকৈ কথা পাতি থকা দেখিলে মায়ে মোক খাব এই এখন লৈ যোৱা একদম পাগল ছোৱালী এই পাগল ৰূপটোৱে তাইক এদিন মানুহ বনাব এই জোনালী ৰংঢালী মনেৰে এদিন তাইক গঢ়ি তুলিব এটি সোণোৱালী জীৱন ঐ তহঁত থাক মই যাওঁ দে ঐ ময়ো যাওঁ ৰাধা বল আমি ইয়াতে কি কৰিম আমিও যাওঁ ৰ তেনেহ'লে ঐ আবেলি কাবেদি খেলাম সকলোৱে আহিবি দেই যদি জোনালী বা নাহে তেন্তে নেখালেও কিন্তু জোনালী বাই কিয় নাহিব মাতিব যাম নহয় আহিবই লাগিব ঐ তাইক মাকে মাতিব গ'লে খাব এই মাকে খাব নোৱাৰাকে তাইক মাতি আনিম হ'ব দে এতিয়া ঘৰলৈ বল শান্ত ক'ৰ পৰা আহিলি ঘৰৰ পৰা আহিলো পেহী হয় নেকি পেহী এইবাৰ কেইদিনমান থাকিম বুলি আহিছো হয় নেকি দে ভালে কৰিছা দে আহা পিছে ভাইটিটোক মই চিনি পোৱা নাই মোৰে বন্ধু হয় পেহী অ' হয় নেকি নমস্কাৰ মোৰ নাম নয়ন অ' হয় নেকি মই পিছে এঠাইত যাবা ওলাইছোঁ পেহী ক'ৰবাত যাব ওলাইছে তুই যাওক আমি যাম দিয়ক নাই নাযাওঁ আহা ঘৰলৈ যাওঁ আহা জোনালী অ জোনালী জোনালী ক'ত মৰিলি তই এই ছোৱালীজনীৰ লগত তো কি যে হ'ব দিনটো তাক বিচাৰি ফুৰোতে যায় মা জোনালী বা ক'তোৱে নাই এই ছোৱালীজনী কোনোবা ল'ৰাৰ হাতত গতাই দিব পাৰিলে ৰক্ষা ময়ো ৰক্ষা মা মানে ময়ো বেলেগলৈ সোনকালে যাব পাৰিম মই জোনালী বাৰ বিয়াৰ কাৰণেহে ৰখি আছো নহ'লে কি কোনোবালৈ বিয়া হ'লো হয় ডাঙৰজনীক বিয়া নিদিয়াকে সৰুজনীক বিয়া হ'লে সমাজত উচিত বেয়া দেখিতো সেইবাবেহে ৰৈ আছো নহ'লে কেতিয়াবাই মা বিয়া হ'লো হয় হ'ব দে আগতে জোনালীৰ ভাল ল'ৰা এজন চাই বিয়া হ'বলৈ দে তাৰপিছত তোৰো ভাল ল'ৰা এজন চাই বিয়া দিম জোনালী অ জোনালী মা মোৰ কাৰণে ভাল ল'ৰা চাব নালাগে জোনালী বাৰ কাৰণে সোনকালে চাওক মা মোৰ পচন্দৰ ল'ৰা মই চায়ে থৈছোঁ অমৰ বহুত ভাল ল'ৰা সেয়া আহিয়ে পালোঁ আমি জোনালী বা ইয়াত আছে নামাৰিব মোক অ জোনালী ক'ত পলাই
মা মই এই শপত খাব নোৱাৰো তই আজি শপত খাবাই লাগিব মোৰ নাই মা বেয়া নাপাব মই আপোনাৰ মিছা শপত খাব নোৱাৰিম তাৰমানে তই সৰু ল'ৰা ছোৱালী সংগ দিব নোৱাৰা নোৱাৰো মা অ জোনালী বা তোৰ সিহঁতৰ লগত ঘূৰি ফুৰি কিনো লাভ হয় তোৰ ৰূপালী তই সেইবোৰ নাজানিবি মই সিহঁতৰ লগত ঘূৰি ফুৰিলে কি লাভ হয় জানা কি লাভ হয় মনতে আনন্দৰ সৃষ্টি হয় আৰু তই আনন্দৰ সৃষ্টি কৰিবলৈ যাওঁতে সমাজত তোৰ দুনামৰ সৃষ্টি হয় এই জোনালী সৰুজনীৰ পৰা কিছু শিক পিছে ভাইটিৰ ঘৰ ক'ত মোৰ ঘৰ এনে গুৱাহাটীত কৰ্মসূত্ৰে মই দিল্লীত থাকোঁ দিল্লীত কি কাম কৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাম কৰোঁ পেহী হয় নেকি লগৰ ল'ৰাজন ডাঙৰে ব্যক্তি দেখোন পেহী কি হ'ল ঘৰত সোমাব নিদিয়ে নেকি মই কি যে ভাবি আছিলো জোনালী এই তোৰ এই স্বভাৱটোৰ কাৰণে গাঁৱৰ মানুহে কি কি যি ৰটনা গইনা কৰি থাকে তই জানা না নাজানো তইনো এইবোৰ কি জানিবি মানুহেতো তোৰ আগত তোৰ গুণে বৰ খায় মই ইঘৰ কাম কৰোঁতেহে মানুহে তোৰ কু কথাবোৰ মোৰ আগত কয় মা মানুহে মোৰ কিনো কো কথা কয় কি ক'ব নোৱাৰো বা বোলে আজিকালি মস্ত ছাগলী হৈছা আৰু ছাগলী ছোৱালীবোৰৰ দৰে ইফালে সিফালে ঘূৰোতে তোৰ দিনটো যায় অ মা জোনালী বাৰ বিষয়ে মোক বহুতে এইবিলাক কথা কয় এই শুনিলি কি ক'লা অ জোনালী বা হাঁহিছা যে মই কি কিবা হাঁহি উঠা কথা কৈছো নেকি অ ৰূপালী মানুহবোৰে মোৰ কথা মাত্ৰ এইখিনিয়ে কয় নেকি এইখিনি নকয় আৰু বহুতে বহুত কিবা কিবি কয় আৰু কি কি কয় কোৱাচোন কি হ'ল মা কোন আহিছে চোৱাচোন মা কোন আহিছে কি হ'ল পেহী যিমানে মাতিম তাই মানে প্ৰশ্নই কৰি থাকিব ওলাই নাহিব তাই মোৰ একমাত্ৰ ছোৱালী বৰ মৰমত ডাঙৰ দীঘল হৈছে নিকু নাই সি বা ক'ত গ'ল থাকে ৰাস্তাত ঘূৰি ফুৰে আহা